ফক চাওক একো নেদেখি আগত কি আছে এখনৰ পিছত গ'লে বহুত টাইম লাগি যাব এতিয়া এখনৰ লাহে যাব লাগিব উপায় নাই তো ভালুকপুঙত আমাৰ এতিয়া সব হৈ গ'ল পাছ বনালোঁ ইয়াতে পাৰ হেড 200 কিলোলৈ মই ডিটেইলছখিনি পিছত কৈ দিম কোনোবাই কাৰোবাক যদি দৰকাৰ হয় আৰু পাছ হৈ গ'ল এণ্ট্ৰি হৈ গ'ল চেকআপ হৈ গ'ল চ' নাও ইয়াত ফাইনেলি অফিচিয়েলি এণ্টাৰ ইনটু অৰুণাচল প্ৰদেশ এতিয়া আমি চাওঁ আজি ক'লৈকে যাব পাৰোঁ আশাটো কৰি আছোঁ বমডিলালৈকে যোৱাৰ যদি এতিয়া আমি পাছ বনাইছিলোঁ 12:30 বজাত 12:20 মানত ৰখি দিলোঁ এতিয়া হৈ গ'ল 1:40 আমাৰ পাছ হৈছে মানে আপোনাৰ প্ৰায় 1 ঘণ্টা 20 মিনিট লাগিলে ये है अरुणाचल का पहला व्यू वाओ তো আমি তেল দিব পাই গ'লোঁ মই নভৰাওঁ মোৰ আপোনাৰ ফুল টেংকি আছে এডাল কমিছে মই তেজপুৰতে ফুল টেংকি কৰি আহিছোঁ আকৌ সিহঁতে ভৰাব ভালুকপুঙৰ পৰা প্ৰায় 5 কিলোমিটাৰ 6 কিলোমিটাৰমান অহাৰ পিছতে 6-7 কিলোমিটাৰমান অহাৰ পিছতে এতিয়া অফৰোডিং পাই গৈছোঁ পূৰা অফৰোডিং বেয়া ৰাস্তা 6 কিলোমিটাৰ কিন্তু পুৰা মজা ৰাস্তা আছিলে এতিয়া বেয়া ৰাস্তা পাই গৈছোঁ ৰাস্তা এটা বহুতেই বেয়া মানে বেয়াটো বেয়া আৰু লগতে বহুত আপ একদম পুৰা স্পীড আপ দেখি নহয় ভিউ মজা লাগিছে আহি মজা লাগিছে আৰু গাড়ীবিলাকে এতিয়া পুৰা ধূলি কৰি গৈ আছে এতিয়ালৈকেতো গাড়ীয়ে ডাবল কৰি আৰু লাগেজ বহুত আছে মোৰ গাড়ী বাইকত তাকো 2 নম্বৰত ইয়াত আৰামত টানি আছে বাৰু এতিয়া বৰ্তমান এতিয়ালৈকে পাৰফৰ্মেঞ্চ ভালেই পাইছোঁ সিমানখিনিলৈকে এইমাত্ৰ আপোনাৰ চাইনবোৰ্ড এখন আছিলে চাইনবোৰ্ডখনতে লিখা আছে চেঁচা ইয়াৰ পৰা 11 কিলোমিটাৰ টেংগা আছে 61 কিলোমিটাৰ আৰু টাৱাং আছে 224.2 কিলোমিটাৰ তো আজি চাওঁ বমডিলা কিমান লিখা নাই বমডিলাৰ কথা তো চাওঁ আজি ক'লৈকে যাব পাৰোঁ বমডিলালৈকে যাব ট্ৰাই কৰিম নহ'লেও টেঙাত ৰখি দিম যদি বমডিলা নাপাওঁ বুলি এনেকৈ উঠিম গোটেইখন আৰু এনেকুৱা কৰ্ণাৰবিলাকত আহিলে আপুনি হৰ্ণ বজাব এনেকৈ আগত চাগৈতো লেণ্ডশ্লাইড হৈছিলে ইয়াত ৰাস্তাটো আছিলে এইটো কিন্তু এয়া লেণ্ডশ্লাইড চব এয়া আমি যদি গৈ আছোঁ এতিয়া শিল মাটি এয়া চব পাহাৰৰ ওপৰৰ পৰা খহি আহিছিলে এয়া মানে নতৰালে ইয়াৰ ওপৰতে ৰাস্তা বনাই দিলে আৰু ফ্ৰণ্টতো চাওক সেয়া লেণ্ডশ্লাইড হৈছিল তাত আপটো মজা এইটো
দিম। মই গেৰেণ্টি দিছোঁ আপোনাৰ আৰু 1 ঘণ্টা পিছত, এতিয়া 2:30 বাজিছে, মোৰ মাতিছেই আৰু 1 ঘণ্টা পিছত আপোনাৰ চব ফগ হ'ব, কুঁৱলী হৈ যাব ইয়াত ৰাস্তাৰ ওপৰত। আকৌ আমি অফৰোড পাই গ'লোঁ ইয়াতে। মজা লাগিছে, চিঞৰি চালে মজা লাগিছে একদম। এইখন জেগাত 1 নম্বৰকৈ টানাইছে, কাৰণ ডাবুল আছেতো আৰু আপটো বহুত স্পীড হয়, সেইটো কাৰণে। আকৌ অকণমান ভাল, অকণমান বেয়া। এনেই ভাল ৰাস্তাত ডিউটিখন নিপন্দে মোতকৈ আগত গৈ থাকে, মই আপোনাৰ সিহঁতক মানে অলপ পালেও আকৌ আগবাঢ়ি যায়, কিন্তু অফ ৰোড আহি যোৱাৰ লগে লগে চব পিছ পৰি যায়। এনেকুৱা বেয়া ৰাস্তা আৰু আপ ক্লাইম্বিং আহি যোৱাৰ লগে লগে চব পিছ পৰি যায়। মই এনেই আগবাঢ়ি যায় স্পীড নিদিয়াত কি হৈ থাকে সিহঁততকৈ। এক্সপালছ সেইটো কাৰণে লৈছোঁ, অফ ৰোডিং পাৰপাছৰ কাৰণে। মেইন ইয়াৰ ছাছপেনশ্যনটো বহুত ভাল, এক্সপালছৰ গম পাইছোঁ, ঠিক কৰিছে। ইয়াতে আপোনাৰ লেণ্ডশ্লাইড হৈছিলে, এয়া চব খহি পেলাই পৰিছিলে, ক'লা ক'লা শিলৰ। বহুত ডাঙৰীয়া লেণ্ডশ্লাইড হৈছিলে একদম গোটেই সোপা। সেয়া এতিয়াও চাফা কৰিয়ে আছে, ৰাস্তা চাফা হোৱাই নাই ভালকৈ। এতিয়া চব শিল পাহাৰৰ ওপৰত ভাঙি পৰি আহিছে, সেইটো কাৰণে অৰুণাচলত অলপ ভয় লাগে, ডেঞ্জাৰ। আৰু এই ৰাস্তা চাফা কৰিয়ে আছে। ৰাস্তা জেগা গাড়ী অন কৰি দিছ। এইটো চাওক, ঝৰ্ণাটো পাই গ'লো, ঝৰ্ণা। তো এতিয়া ভিডিঅ' মই মোবাইল দি কৰি আছোঁ, GoProটো ইয়াৰ পৰা নোখোলোঁ আৰু, লাগি থাকক। এতিয়া চাওক, মোৰ বেক চাইডে আছে ঝৰ্ণা, আৰু এইফালে আছে আমাৰ ৰাস্তা। এইটো এনেকৈ গৈ পেলাই এনেকৈ আগত চাওক কুঁৱলী, অলপ আগত গৈ পেলাই কুঁৱলীৰ মাজত সোমাই যাম, আৰু হাত পোৱাত ঠাণ্ডা লাগিছে। আৰু তলত আছে এইফালে আকৌ এখন এবিটা লাগে 3:20 হৈছে, 3:21 টাইম। আৰু ইয়াতে চাওক কুঁৱলী, 3:21 লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছোঁ। মই ঠাণ্ডা দিনত শ্বিলং গৈছোঁ, শ্বিলঙতো কুঁৱলী পাইছোঁ। আপোনাৰ চেৰাপুঞ্জীৰ পৰা আহি থাকোঁতে চেৰাপুঞ্জী গৈছোঁ জানুৱাৰী মাহত, কিন্তু এনেকুৱা ফিলিং নহয়, এনেকুৱা কুঁৱলী নহয় আৰু। ঠাণ্ডা লাগিছে, ঠাণ্ডা বহুত ঠাণ্ডা। একো নেদেখি ৰাস্তা কোনফালে আছে। কি ৰাস্তা, এইটো টানেল বনাই আছে, টানেল বনাব মেবি। আপোনাৰ কিমান দ এইফালে তলত কি আছে একো নেদেখি। আৰু মোৰ হাত থিয় হৈ গৈছে ঠাণ্ডাত একদম, চাৰ্জিকেল গ্ল'ভছ লগাব লাগিব। দুযোৰ গ্ল'ভছে কাম দিয়া নাই চাওক। চাওক একো নেদেখি আগত কি আছে। ৰাস্তা কোনফালে সেইটোৱে ধৰিব নোৱাৰি। আমি এতিয়া বৰ্তমান পাহাৰৰ ওপৰৰ পৰা নামি আছোঁ। আমি সেই তাৰ পৰা আহিছোঁ, ইমান ওপৰৰ পৰা, সেইয়া কুঁৱলীৰ মাজৰ পৰা, ডাৱৰৰ মাজৰ পৰা। অফ ৰ'ডিং পাই গৈছোঁ, এইখিনিৰ পৰা অফ ৰ'ডিং। এতিয়া চাওক, এখন লেণ্ডশ্লাইড হৈছিলে,
এয়া তাৰপৰা পাহাৰ খহি পৰিছিলে অফৰোডিং পাই গ'লোঁ এইখনৰ পিছত গ'লে এইটো বহুত টাইম লাগি যাব এতিয়া এইখনৰ লাহে যাব লাগিব উপায় নাই আগবাঢ়িবৰ কাৰণে জেগা দিছে সাঁতৰবিলাক চব কেনেকৈ আছে চব ওলাই আছে এই পৰো আৰু এনেকুৱা জেগাত বাইক চলোৱা তাকো এক্সপাল্ছ নিজৰ চলোৱা এক্সপিৰিয়েঞ্চেই বেলেগ ইমান দিনে ইউটিউবত ভিডিঅ' চাই আছিলোঁ চব চাই থাকোঁ দেখি থাকোঁ আহিব মন যায় আৰু আজি নিজে আহি পেলাই বহুত ভাল লাগিছে ঠাণ্ডা লাগিছে হয় কিন্তু তাৰ লগতে বহুত বেছি ভালো লাগিছে এইফালৰ পৰা ৰাস্তাটো এতিয়া অলপ ভাল এইখিনি মেৰামতি কাম চলি আছে মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই চ' বৰ্তমান আমি হোটেল আহি পালোহি প্ৰায় 3 ঘণ্টা মানে হ'ল আমি হোটেলৰ ৰুম পোৱা আহি পেলাই যি ভাগৰ লাগিলে বস্তু পাতি বেগ চেগ নমাই কৰি থৈ হোটেলৰ অলপ জিৰালোঁ শুই কৰি খাই বৈ এতিয়া ওলাই আহিছোঁ এনেকৈ বাইক চেগ ৰাখিছোঁ 3খন সমানে আৰু গাড়ী তাতে আছে আৰু এইটো হ'ল আপোনাৰ টাৱাঙৰ মেইন ৰোড টাৱাং যোৱা চ' হোটেল এখন মেইন ৰাস্তাৰ কাষত আৰু ৰুমটো দেখাই দিওঁ আমাৰ মই এইটো বিশাল আৰু এইটো নিপন দা শুই আছে আৰু বাকী আমি ল'ৰাকেইটা ইয়াত আছোঁ অভিজ্ঞান বাহিৰত আছে আৰু এজন আছে বাহিৰত বাইক লগ কৰিবৰ কাৰণে গৈছে আৰু বাকী ছোৱালীকেইজনীৰ ৰুমটো আমাৰ ছাইডত আছে 3জনী ছোৱালীৰ কাৰণে সিহঁতে ছাইডত এক্সট্ৰা ৰুম লৈছে আৰু আমাৰ হেলমেট ইয়াতে হেলমেট বেগ চব ইয়াতে চব ইয়াতে গোপুৰ ফুটেজখিনি মই লোৱা আছোঁ দিনত কৰা কাইলৈ আকৌ যিহেতু কৰিব লাগিবই বাকী এয়া চব ৰুম ফেচন আছে এইফালে আৰু এইটো আমাৰ হ'ল হিন্দী ব্লগাৰ मैं आज हिंदी में ब्लॉग कर रहा हूँ आप लोग तो मुझे पहचानते हैं क्योंकि उससे ज़्यादा मैं फेमस हूँ है कि नहीं उससे इसका जो 200 सब्सक्राइबर है कि नहीं जो 200 सब्सक्राइबर में 700 सब्सक्राइबर है 700 जस्ट थिंकिंग वही बात है कि नहीं सो बाय बाय এইটো ব্লগ ইয়াতে এণ্ড কৰিছোঁ আৰু কাইলৈ আমাৰ মৰ্ণিং ওলাই ফাৰ্ষ্ট প্লেনিং হ'ল টাৱাং যোৱা কাইলৈ টাৱাঙত ষ্টে কৰি আমি চাওঁ কিমানখিনিলৈকে যাব পাৰোঁ চ' বাই বাই